হেল্ল' বন্ধুসকল, আপোনালোক সকলোলৈ ৰহস্য অসম চেনেলৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক জাপানৰ স্কুলৰ কিছুমান এনেকুৱা গুপ্ত কথা ক'ম যিটো শুনি আপোনালোকে আচৰিত হৈ যাব। তেন্তে আহক ভিডিঅ'টো চাওঁ। বহুতৰ ইচ্ছা থাকে যে ইণ্ডিয়াৰ বাহিৰত যাই পঢ়িব, কিন্তু জানেনে বাহিৰৰ স্কুলবোৰ কেনেকুৱা হয়? তেন্তে আহক আমি জাপানৰ স্কুলৰ কিছুমান নিয়ম নীতিৰ বিষয়ে আলোচনা কৰোঁ। জাপানৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে যিকোনো হেয়াৰ ষ্টাইলত যাব পাৰে, কিন্তু কাণৰ ওপৰত চুলি থাকিব নোৱাৰিব। কাৰণ সিহঁতে মানে যে কাণৰ ওপৰত চুলি থাকিলে পঢ়া শুনা আৰু বুজাৰ শক্তি কম হৈ যায়। জাপানৰ স্কুলত ছোৱালীয়ে কিছুমান হেয়াৰ ষ্টাইল কৰিব পাৰে, কিন্তু কেতিয়াও হাতৰ আৰু ভৰিৰ নোম কাটিব নোৱাৰিব, লগতে নখ পালিছো কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰে। কাৰণ স্কুল কৰ্তৃপক্ষই চায় যে ছোৱালীবোৰে নিজৰ সৌন্দৰ্যতকৈ বেছি পঢ়া শুনাত মনোযোগ দিয়ে যেন। জাপানৰ স্কুলত যদি কোনো ল'ৰাই ক্লাছত বেয়া কাম কৰি ধৰাত পৰে, তেন্তে 7 দিনলৈ ছোৱালীৰ ক্লাছত বহিব দিয়া হয়। জাপানৰ স্কুলত প্ৰপ'জ কৰাৰ নিয়মো বেলেগ ধৰণৰ হয়। যদি কোনো ল'ৰাৰ কোনো ছোৱালী ভাল লাগে, তেন্তে বগা কাগজ দিয়ে আৰু যদি খোলাৰ সময়ত হাঁহি দিয়ে ছোৱালীজনীয়ে, তেন্তে কাম হৈ গ'ল। আৰু যদি নহয়, তেন্তে শিক্ষকৰ ওচৰত কমপ্লেইনো কৰিব নোৱাৰে, কাৰণ কাগজত একো লিখাই নাথাকে। আপোনালোকে জানি হেৰান হৈ যাব যে জাপানৰ স্কুলত 500 মিটাৰৰ ভিতৰত মোবাইল ইউজ কৰিব নোৱাৰে। ইয়াতকৈ কঠোৰ শাস্তি হ'ল জাপানৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শ্ৰেণীকোঠাৰ লগতে শৌচালয়ও চাফা কৰিব লাগে। আপোনালোকে যদি এতিয়াও ভিডিঅ'টো চাই আছে, তেন্তে আপোনালোকৰ নিশ্চয় ভিডিঅ'টো ভাল লাগিছে। আৰু যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি আপোনালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দেখাৰ কাৰণে নিশ্চয় এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় অসম। থেংক ইউ।